Yeah, it's very nice to be here actually. And brother, we can proud because you also had come Himalayan, black bear, lion, tiger. Oh, bhai. কি হাসান করে দিছে হেউজিয়া ঘড়িয়াল হেউজিয়া ব্ল্যাক ক্যাট নয় তো এইবার বনাব বাইৰত মই মর্নিং গাইস এভরিথিং ইজ ফাইন আৰু গাইস মেছ আপোনাৰ এই পয় মানে মই একো দেখাই পোৱা নাই মানে আন্ধাৰ হৈ আছে একো গম পোৱা নাই কিন্তু 5টা বাজিছে একো দেখা পাইছে একো পোৱা নাই চাগে মোৰ ইচ্ছা আন্ধাৰ মানে উঠাৰ মানে কাৰণ এই কাৰণে মানে আজি মানে যাম মানে চিৰিয়াখান চাবলৈ আৰু গাইস লাইফত মানে প্ৰথমবাৰ চিৰিয়াখান চাবলৈ যাম কিন্তু সৰুতে গৈছিলোঁ কিন্তু মানে মনত নাই কিন্তু হ'লেও আজি জানি শুনি মানে জানিম মানে এনেকুৱা বস্তু দেখিছোঁ মনত থাকিব আৰু লগতে আপোনালোকৰ মনত থাকিব সেইটো কাৰণে আশা থাকিল আৰু গাইছ এতিয়া ব্লগটো আৰম্ভ কৰোঁ 1 2 3 3 1 নমস্তে গাইছ ৱেলকাম টু আৱাৰ চেনেল গাইছ জোচটো মানে মোৰ মানে একদম বহুত জোচ হৈ গৈছে কিন্তু হ'লেও মানে কি ঠাণ্ডাটো মানে দবাই ৰাখিছে ৰ'দটো অলপ দিয়ক মানে বাছ ষ্টেচন পাই গ'লোঁ কিন্তু কোনো নাই পোৱা অলপ মানে দেখা পোৱা হৈছে এইকাৰণে ভিডিঅ'টো কৰা নাই কাৰণ চাওক মানে দেখাই নাপায় মানে বহুত আন্ধাৰ হৈছে ভয়ংকৰ মানে পুৱাই আহিছোঁ ন ডাইৰেক্ট মানে গুৱাহাটীত কথা কৈ আছোঁ পাই গ'লো জালুকবাৰী চাওক মানে যদি আপোনালোকৰ যদি চিৰিয়াখানা যদি আহিম বুলি ভাবিছে এটা সময়ত ৰাখিব মানে কি প্ৰতি শুক্ৰবাৰে বন্ধ থাকে জু মানে মানে মেইন গেটখন এইখনে কিন্তু গেট আৰু তাত আছে এতিয়া বিশেষ কাৰণে ইয়াত নেদেখাম ডাইৰেক্ট ভিতৰত দেখাম কেনে ইয়াত মানে ভিডিঅ' কৰিলে পইচাও ল'ব ইমান লিখা আছে তাত ষ্টিল কেমেৰা 21 ডিএসএলআৰ কেমেৰা 102 ভিডিঅ' কেমেৰা 203 মানে কি আমি ইয়াত মানে অনলাইন টিকট কৰা হয় তো আমি মানে মোবাইলত কেনেকৈ মানে অনলাইন কৰে গম নাপাওঁ তো মানে কিবা কৈ আছোন বেলেগ মানুহে অনলাইন কৰি দিছে আৰু গাইছ মোৰ সন্মুখত এটা এনেকুৱা মানে এইটো সোণালী বান্দৰ নেকি আৰু গাইছ মানে মোৰ সন্মুখত মানে এটা সোণালী বান্দৰ চাব নেকি শুই আছে ই গাইছ মানে চাওক মানে এবাৰ মানে মাতাৰ লগে লগে গোটেইকেইটা মানে মাতিছে আৰু কলা বান্দৰ আহিছে চাব এই তাত এটা কলা বান্দৰ এটা আছে লগত মানে আছে আপুনি যদি চিঞৰি দিয়ে তো সিহঁতে চিঞৰিব গাইছ মানে আপোনাৰ মৰাণৰ পৰা ইয়ালৈকে চাব আহিছে এইবাৰ মোৰ সন্মুখত জিৰাফ এটা মই দেখিছোঁ মানে মোৰ সন্মুখত এটা পুখুৰী এটা আছে কিন্তু কি পুখুৰীটো গম পোৱা নাই কিন্তু এবাৰ চাই ল'ব এইটো হৈছে কিবা ৰূপালী দৰিক চাওক মানে পুখুৰীটা মুৰ্গীৰ নিচিনা এইকেইটা মানে বহুত মানে বাহিৰৰ দেশৰ পৰা আহিছে চাগে মই সুধিম হাই US আৰু গাইছ মানে চাওক মানে ইউএছৰ পৰা আহিছে I have a small YouTube channel so I want to ask you where are you from and how does you feel in this place Sure, yeah, it's very nice to be here actually. It's my first time in Guwahatit. First time at the zoo here. Seems very peaceful here. Peaceful, and a lot of nice animals. Have you seen that place? What side? Yeah, I was just. And brother, we can proud because you also had come to Assam from another place. Yeah. So we respect your country. We respect our country, state. Yeah, sure. I'm happy to be here in Assam. I haven't visited too many places in India yet. I just went to West Bengal. West Bengal, and Sikkim. আৰু গাইছ মানে West Bengal আৰু সিকিমতো আহিছিল লগতে when did you come About maybe 5 weeks ago. 5 weeks ago আৰু গাইছ মানে 5 সপ্তাহ আগতে আহিছিল দেখাতে so thank you Sure. nice to All right, have a good day guys. তেখেতে ইউএছৰ পৰা আহিছে ইউএছৰ পৰা মানে অসমত আহিছে অসমৰ মানে বস্তুবিলাক মানে যিটো কালচাৰ যিটো মানে অসমৰ যিটো অসমে যিখিনি কৰিব পাৰিছে নিজৰ মানে ঠাইত তো সেইখিনি দেখি থাকোঁতে মানে এনেকুৱা মানে ভাল অনুভৱ কৰিছে মানে ভাল লাগিছে তেখেতৰ কৈছে যেনে কি নাইচ প্লেচ এণ্ড ছিকিম এইবিলাক চৰাই তোমাৰ ঘৰে ঘৰে দেখে এইবিলাক একদম চিম্পুল গাইছ মানে চাওক মানে এইবাৰ মানে মোৰ সন্মুখত এটা ইমান ডাঙৰ ফেঁচা আছে সঁচাই হদঙৰ নিচিনা ধুমা চাওক মানে মোৰ সন্মুখত মানে বিলুপ্ত মানে এইবাৰ আছে মানে দেও ছাগলী নামটো হৈছে দেও ছাগলী তাত লিখা চুপ থাকক মোৰ সন্মুখত এটা বহুত আছে মই দেখাই আছোঁ ওচৰত গৈ অকণমান ৰিক্সি হ'ব কিন্তু হ'লেও যাম মই
আৰু গাইছ এতিয়ালৈকে হৰিণাই দেখিছোঁ যিটো মানে মই যিটো বিচাৰি আহিছোঁ মানে এনাকন্দা লগতে ডাঙৰ হাতী ডাঙৰ সিংহ বাঘ ব্লেক কেট সেইবিলাক বিচাৰি আহিছিলোঁ কিন্তু ইয়াত মানে সেইবিলাক দেখাই মানে মোৰ মেইন বস্তুটো এইবাৰে পাইছোঁ হিমালয়ান ব্লেক বিয়াৰ লায়ন টাইগাৰ মোৰ বিশ্বাস মানে চাওক মানে এইবিলাক আছে কিন্তু মোৰ সন্মুখত এইটো ভালুক এইটো ভালুক ভাই দেখি মানে এনেকুৱা হৈছে যেনেকুৱা আমি কুকুৰবিলাক পোহোঁ কুকুৰবিলাকে আমাৰ লগত কেনেকুৱা মানে মানুহৰ নিচিনা এটা ছ'চিয়েলাইজ হৈ যায় ইও মোৰ এনেকুৱা হৈছে বাঘটো হৈ আছে ইয়াত ভাই কি আচান কৰি দিছে কেনেকৈ চিঞৰি আছে আৰু গাইছ জেৰি গাইছ মই এটা মই চেন এটা পাই আছোঁ গাটো গোন্ধাইছে গা চা নুধুৱাই চাগে না চেন পাইছোঁ ইমান মানে পেচাব কৰিছে সেইকাৰণে গন্ধটা থাকে বহুত বেয়া মানে জংঘলৰ যিটো ৰজা মেইন আৰু যাৰ মানে নাম শুনিলে বহুত ভয় লাগে চাওক মানে মই সেইটোৱে বিচাৰি আহিছিলোঁ আৰু মোৰ ভয় লাগিছে সেইটোকে মই সেইকাৰণে বহুত ভয়কৈ আহিছোঁ সেইটো মোৰ সন্মুখত গাইছ এইবাৰ মোৰ সন্মুখত হৈছে ঢেকীয়াপতীয়া বাঘ এয়া হৈছে হৰিণ আৰু এইবাৰ হৈছে আমাৰ সন্মুখত মানে অসমৰ সংস্কৃতি এশিঙীয়া গড় যাৰ কাৰণে গোটেই অসমখন ফেমাছ মোৰ সন্মুখত আছে চাওক আমাৰ সন্মুখত আছে চৰি মানে ইমু চৰাই আমাৰ সন্মুখত সৰুৰ পৰা নাম শুনিছিলোঁ ইমু হাই চাওক মানে এইবাৰ মানে হাঁহি উঠিব কিন্তু হ'লেও কওঁ মানে সেউজীয়া ঘৰিয়াল চাওক মানে একচুৱেলি মানে সেউজীয়া ঘৰিয়াল নহয় মানে পানীটোত মানে পুনি বুলি কয় সেইখিনি ওপৰত আছে ন তাৰ সেইবিলাক লাগি সেউজীয়া হৈ গৈছে এইবাৰে মেইন বস্তু তিনিটা এটা হৈছে জলহস্তী এটা হৈছে এনাকন্দা আৰু এটা হৈছে ব্লেক পেন্থাৰ মানে এই অজগৰ চেম কিন্তু নহয় বোলে এনাকন্দা অজগৰক মানে পাইথন বুলি কয় এইবাৰ আমাৰ সন্মুখত ব্লেক কেট নহয় এইটো মানে ভাগৰ লাগিছোঁ তলৰ পৰা ওপৰলৈকে আহোঁতে কলা বাঘ এইবাৰ চাই লওক কলা বাঘ মানে এইবাৰ আমাৰ সন্মুখত ইংলিছত ক'বলৈ গ'লে মনোকল কবৰা আৰু অসমত ক'বলৈ গ'লে চকৰি ভেটি আজা এইকেইটা গোটেই মানে চকৰি ভেটি গোটেইকেইটা মানে আৰু এখন আছে মোৰ সন্মুখত বহুত ধুমা বহুত ডাঙৰ মানে আমাৰ সন্মুখত ব্লেক কেট নহয় এইটো মানে ভাগৰ লাগিছোঁ তলৰ পৰা ওপৰলৈকে আহোঁতে কলা বাঘ এইবাৰ চাই লওক কেনেকুৱা মানে প্ৰাইচবিলাক কিমান ওপৰত মানে দুটা মানে 2 গ্লাছ মানে বানানা জুচ মই অৰ্ডাৰ কৰিছোঁ 2 গ্লাছত চাওক মানে 200 টকা 1 গ্লাছত 100 টকা কিন্তু পাঠশালাত খাবলৈ গ'লে যদি আমি যদি নৰ্মেলি খাওঁ তেতিয়াহ'লে খুব বেছি 50 টকা নহ'লে 40 টকা হ'ব ইয়াত লোৱাৰ কাৰণ হৈছে কাৰণ চিৰিয়াখানা যিমান যি গ'লেও বানানা জুচ চৰি ফাৰ্ষ্ট টাইম আপোনালোকক প্ৰত্যেকটো বস্তু দিওঁ এইবাৰ মই খাম গাইছ এইখিনিয়ে ক'লোঁ মানে ৰেড বুলতকৈ বহুত 10 গুণ ভাল আৰু গাইছ লাষ্ট ফাইনেলি আমাৰ সন্মুখত হৈছে হিপ্পোপটামাছ আৰু গাইছ মানে চাই লওক এবাৰ মানে জলহস্তী চাওক মানে ইয়াৰ পৰা যদি আপোনালোকে যেতিয়া মানে 21 বাহিৰ গুচি যাব চৰি এই গেটখন পাৰৰ পিছত আমি পইচা আৰু পুনৰ কাটিব লাগিব এনে মই ছাৰহঁতক বনাই চাওক এখন ভৰি ইয়াত দিছোঁ এখন ভৰি ইয়াত থাকোঁ ছাৰ এইবাৰ বনাব বাহিৰত মই এইবাৰ কথা নাই এখন ভৰি এইফালে দিছোঁ এখন ভৰি এইফালে দিছোঁ এইবাৰ ফাইন নহয় এইবাৰ বাহিৰতো ওলাইছে আপুনি ভিতৰতো আছে দুয়োটা হৈছে মানে বুজি চাব আহিছে নেকি অঁ চাওক মানে যদি আপোনালোকে যদি ইয়াত যদি জীৱ-জন্তু চাব হয় তেনেকৈ চাব লগতে যদি ইয়াৰ কাষত কিছুমান এনেকুৱা অসহায় মানুহ আছে সিহঁতক যদি দেখাই প্লিজ মই মোৰ সপক্ষে কৈছোঁ নিজৰে মই সঁচাকৈ মই এইকাৰণে এই ক্লিপটো লোৱা নে কি মই নিজৰ ফাইদাৰ কাৰণে আপোনালোকে দিয়ে মই জানো কিন্তু আৰু মানে আপোনালোকে বেলেগো ক'ব যে এনেকৈ দিব আহিলে মানে চাওক নিজেও 30 টকা 40 টকা এনেকৈ যি পাৰে আৰু দিব